নমস্কাৰ, মই পাৰ্থ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু মই আছোঁ বৰ্তমান জয়সাগৰ এইটো হৈছে উত্তৰণ যাদুঘৰ। তো ইয়াত আহিছোঁ আজি। ভিতৰত যাম। বিভিন্ন পুৰণিকলীয়া বস্তু আছে আৰু ৰজা দিনৰ বহুতো সামগ্ৰী আছে। তো আপোনালোকক সেইখিনি দেখাম। তো ভিডিঅ'টো চাই যাব শেষলৈকে। তো বলকে আমি এতিয়া ভিতৰত যাওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি এতিয়া উত্তৰণ যাদুঘৰ ভিতৰলৈ আহিলোঁ আৰু প্ৰথমত আহি পিনি এইফালে এডাল দেখিছে আপোনালোকে নাগমাৰি। এইডাল বিশেষকৈ ৰজা দিনত যেতিয়া মানে পুখুৰীবিলাক খান্দিছিলে, তাৰমানে মাজত দি পিনি এনেকৈ পুখুৰী খান্দিবলৈ এডাল ব্যৱহাৰ কৰিছিলে নাগমাৰিডাল। আৰু এইফালে বিভিন্ন বস্তু আছে, এইবিলাক দেখিছে আপোনালোকে। এইবিলাক বিভিন্ন বাদ্যযন্ত্ৰ আছে, এইবিলাক বৰকাঠ, তাৰপৰা টকা, মেৰ ধৰা, তাৰপৰা এইটো জয়দৌল, এইটো মাটিয়ে বনাইছে, মাটি ৰাখিছে। তাৰপৰা এইটো টোকাৰী, তাৰপৰা গগনা আছে, ডম্বৰু, মৃদং, ফুল মৃদং চব আছে। তাৰপৰা এইফালে দেখিছে আপোনালোকে এইবিলাক বটা, বিভিন্ন দা আছে। দফলা দা, মাউতৰ দা, মণিপুৰী দা, খন্তি, ধনু, নগা দা, কলম কটাৰী, খাকী, খামতি দা, কপি দা, মিচিমি দা, ব্ৰিটিছৰ দিনৰ কৰত, চমতা, এইবিলাক দেখিছে আপোনালোকে। কুন্দনা, মণিপুৰী, চকমক। ৰজাৰ দিনত যোনবিলাক পুখুৰী খান্দিছিল, সেই পুখুৰীবিলাকৰ পানী তেওঁলোকে ইয়াত সংগ্ৰহ কৰি ৰাখিছে। দেখিছে আপোনালোকে। এইটো নাওকটা পুখুৰী, গাঁও লাটুম গাঁও, মৌজা হাঁহচৰা, জিলা শিৱসাগৰ। এইবিলাক বিভিন্ন পুখুৰীৰ পানী তেওঁলোকে ইয়াত সংগ্ৰহ কৰি থৈছে। দেখিছে আপোনালোকে এইবিলাক বিভিন্ন পুখুৰীৰ পানী আছে ইয়াত, বটলত তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে পানীবিলাক। আৰু এইফালেও আছে, এইফালে আছে দেখিছে বিভিন্ন আগৰ যোনবিলাক টেলিফোন, এইবিলাক ইয়াত আছে। এইবিলাক পোক পতংগ সকলোবিলাক তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে। এইবিলাক মোৰ লগত আছে এই যি উত্তৰণ যাদুঘৰটো সযতনে ৰাখিছে বা এওঁ চোৱা চিতা কৰি থাকে। তেওঁ অকণমান কৈ দিব উত্তৰণ যাদুঘৰটোৰ বিষয়ে। ঠিক আছে। উত্তৰণ যাদুঘৰ প্ৰকৃততে হেৰি প্ৰতিষ্ঠা মই নিজে কৰিছোঁ আৰু 2003 চনত প্ৰথম খুঁটা পুতোঁ আৰু তাৰ পৰা লাহে লাহে কামটো আগবঢ়াই আছে। 2008 চনত এটা পৰ্যায়ত দৰ্শনাৰ্থীৰ কাৰণে দুৱাৰ মুকলি কৰা হয়। ইয়াৰ উপৰিও আমাৰ ভালেমানখিনি কাম আছে, সেইখিনি আমি আগবঢ়াই আছোঁ আৰু খুব সম্ভৱ কম সময়ৰ ভিতৰতে আমি এইখিনি ৰাইজৰ কাষলৈ লৈ যাব পাৰিম। কথা হ'ল উত্তৰণ যাদুঘৰ ইয়াত যাদুঘৰে নহয়, ইয়াত যিখিনি বস্তু সংগ্ৰহ হৈ আছে সেইখিনি আমাৰ সমাজ জীৱনৰ অতীত, আৰু সেই অতীতটোৰ পৰা আমি আমাৰ সমাজখনক চাব লাগিব আৰু তাৰ যোগেদি আমি ভৱিষ্যতৰ পৰিকল্পনা কৰিব লাগিব। সেইটোৱে মোৰ উদ্দেশ্য, পৰিকল্পনা। গতিকে দৰ্শনাৰ্থী আহে আৰু দৰ্শনাৰ্থীসকলক আমি যিখিনি ইয়াৰ বিষয়ে জনাওঁ সেইখিনি এটা ক্লাছৰুমৰ নিচিনা হওক বা এটা শিক্ষানুষ্ঠানৰ নিচিনা হওক। দূৰদূৰণি পৃথিৱীৰ প্ৰায় 45খনতকৈ বেছি দেশৰ মানে পৰ্যটক ইয়াত প্ৰৱেশ ঘটিছে আৰু তেখেতসকলৰ পৰা আমি যিটো পাইছোঁ সেই মন্তব্যখিনিয়ে আমাক উৎসাহিত কৰিছে আৰু বিশ্ব দৰবাৰত এটা বিষয় যেতিয়া প্ৰতিষ্ঠিত হ'ব বুলি ভাবোঁ, সেই বিষয়টো প্ৰকৃততে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহৰ সমাৱেশে সফল কৰি থাকে। আমি বিশ্ব দৰবাৰ বুলি ক'লে কোনোবা এঠাইলৈ যাব নালাগে। সফল কাম এটা পৃথিৱীৰ যি ঠাইতে নহওক, যি প্ৰান্ততে নহওক, সেই ঠাইতেই সেই সফলতাটোৱে বিশ্ব দৰবাৰ হিচাপে পৰিগণিত হ'ব পাৰে। বিভিন্ন বস্তু আছে, বিভিন্ন ধৰণৰ বস্তু আছে আমাৰ। আৰু ইয়াত বিভিন্ন জেগাৰ মাটিবিলাক, যেনে এইবিলাক দেখিছে চৰাইদেউ পৰ্বতৰ মাটি, জেৰেঙা মাটি, বিলাতী মাটি, পলস মাটি, আলতীয়া লিখতা মাটি, এইবিলাক চুৰকি দানা, ধূলি মাটি, গোবৰ মাটি, কলা মাটি, কংকৰ মাটি, এইবিলাক বিভিন্ন যোনবিলাক মাটি তেওঁলোকে বটলত সংগ্ৰহ কৰি ৰাখিছে। এইবিলাক দেখিছে। আৰু কথা হ'ল কি, উত্তৰণৰ আমি 3টা ভাগত ভাগ কৰিছোঁ। যে আমাৰ অতীত
হেৰাই যোৱা সমলখিনি আৰু বৰ্তমান আৰু ভৱিষ্যত, অতীত বৰ্তমান ভৱিষ্যত তিনিটাক লৈ আমি পৰিকল্পনাৰে কামখিনি কৰি আছোঁ। বিভিন্ন বস্তুবিলাক আমাৰ ইয়াত বহুত হাজাৰবিধ বস্তু আছে। এইটো চুকলি ভাৰ, বহুত হাজাৰবিধ বস্তু আছে। চুকুলি ভাৰ আগতে আমাৰ বিয়াত দৰা ঘৰৰ পৰা কন্যা ঘৰলৈ যাওঁতে যিখিনি সমল বস্তু দৰকাৰ হয় তাৰমানে সেই বস্তুখিনি এই চুকুলি ভাৰত লৈ যায়। সেইটো সময়ত ৰাস্তা নাছিলে আজিৰ নিচিনাকে, আৰু আজিৰ নিচিনা বা গাড়ী মটৰৰ সা সুবিধা নাছিলে, যিটো কাৰণে মানুহে ভাৰ পাচি বস্তুখিনি লৈ যাব লগা হয়। আৰু এই ভাৰখনে আজি চুকুলি ভাৰ বুলি কোৱা হৈছিলে। আজিৰ সময়ত চুকুলি ভাৰ শব্দটো আছে, কিন্তু ভাৰখন নাই, আৰু সেই শব্দটো আমি আজিও শুনা পাওঁ। আজিকালি চুকুলি ভাৰ নাইকিয়া যায়। এডাল নাক মাৰি ন, এডাল নাক মাৰি আগত পুখুৰী খানোতে যোনডাল ব্যৱহাৰ কৰিছিলে, পুখুৰী খানোতে নাক মাৰিডাল ব্যৱহাৰ হৈছিলে। আছে এইফালে বাচন বৰ্তন আছে, এইফালে পুঠি বাজি আছে, এইফালে বিয়া বাৰু, এইফালে মুগা, আমাৰ যিখিনি সামগ্ৰী লাগে মুগা পুহিবৰ কাৰণে, বাদ্যযন্ত্ৰ বিভিন্ন লোকবাদ্য এইটো জয়দৌলৰ আকৃতিৰ মাটিৰে বনাইছিল। হেৰি কৰিছোঁ ৰেপ্লিকা এটা। সেইধৰণে ইয়াতে এইবিলাক হেৰি বলিদা আছে, সৰু সৰু শিলৈ আছে, তাৰপাছত এইখিনি ঘৰুৱা আহিলা, তাৰপাছত সেইধৰণে আছে কিমান হেৰি আছে, এইখিনি মাছ ধৰা সামগ্ৰী আছে, তাঁতশালৰ সামগ্ৰী আছে, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীবিলাকৰ তেওঁলোকৰ ট্ৰেডিশ্যনেল বস্তুবিলাক আছে, বিভিন্ন ধৰণৰ বস্তু ইয়াত আছে। আৰু সেইধৰণে ওপৰত আমি বেলেগ বেলেগ ধৰণৰ বস্তু কিছুমান ৰাখিছোঁ। আমি ওপৰলৈও যাম এতিয়া। এতিয়া আমি ওপৰলৈ আহিলোঁ, আৰু ইয়াতো আছে বিভিন্ন বস্তু, আৰু এওঁ আহিছে আমাৰ লগত। আছে ইয়াত বিভিন্ন ধৰণৰ বস্তু আছে। এখন তোলা জাপি, ইয়াত প্ৰকৃততে আমাৰ জেগাটো কমকৈ আছে, সেইকাৰণে বস্তুবিলাক ঠাই আছে। প্ৰকৃততে এইটো এটা যিমানখিনি আমাৰ সমল আছে বহুত ডাঙৰ জেগা লাগে, বহুত বহল জেগা লাগে। গতিকে ইয়াত আমি দিওঁ এনেই অকণমান ৰাইজে দেখি ভালেই পাই আছে। বিভিন্ন দা আছে, এইখিনি বিভিন্ন জনগোষ্ঠীবিলাকৰ দা কটাৰী সেইবিলাক ইয়াত আছে, দা কটাৰী এইবিলাক আছে। এইবিলাক হ'ল বেলেগ বেলেগ ধৰণৰ জাপি, টুপি, তাৰোপৰি ধানৰ হেৰি বিভিন্ন প্ৰজাতিৰ ধান আছে। এইটো চৰকা যঁতৰ, সেই মহাত্মা গান্ধীয়ে যিটো যঁতৰ পৰ্টেবল বক্সৰ নিচিনা, এইটো ন যঁতৰটো, এইটো যঁতৰ এইটো পাছৰ গান্ধী যঁতৰ। এইবিলাক আছে হেৰি, এইবিলাক আগৰ যোনবিলাক টেলিফোন, এইবিলাক আগৰ টেলিফোন। সিফালে সেই পইচা আছে, এইবিলাক পোক পতংগ বিভিন্ন সেইবিলাক। মানে পোহৰৰ কাৰণে যিটো ব্যৱস্থা আছিলে, লেম্প আছে, এইটো নাহৰ গুটি প্ৰথম জ্বলাইছিলে, তাৰপাছত লাহেকৈ মাটি চাকি জ্বলাইছিলে, টিপ চাকি, এইদিনা আজি ইলেক্ট্ৰিক বাল্বেই নহয়, ধুনীয়াকৈ একাধিক্ৰমত সজাই থোৱা আছে। চিয়েলৰ পৰা আজি লিড বাল্ব পৰ্যন্ত এইটো মানে এটা উত্তৰণ ঘটিছে, বিৱৰ্তনিক উত্তৰণ। সেইবিলাক বিভিন্ন ধৰণৰ হেৰি জীৱ জন্তু বা এইবিলাক আছে, বিভিন্ন ৰেডিঅ' প্লেয়াৰ, ৰেকৰ্ড প্লেয়াৰ, VCR এইবিলাক আছে। গ্ৰামোফোন, এইটো দোলা, এইটো দোলাটো কি বস্তু? দোলা আগতে মানুহ কঢ়িয়াই দিছিলে দোলা। তেতিয়া পথৰ চলাত হোৱা নাছিলে, কম আছিলে, দোলাত আনিছিলে। দোলাত মানুহ কঢ়িয়াই দিব লাগে। আৰু ৰজা দিনৰ আছিলে, ৰজা দিনৰ
যিসকল দৰ্শনাৰ্থীয়ে উত্তৰণ যাদুঘৰ দৰ্শন কৰিব বিচাৰে তেখেতসকলে ৰাতিপুৱা 8টাৰ পৰা গধূলি 5টা বজালৈকে খোলা থাকে গতিকে সেইটো সময়ত দৰ্শন কৰিব পাৰে। আহিব পাৰিব, আপোনালোকে আহিব। ঠিক আছে, ধন্যবাদ থাকিলে। হয়, ধন্যবাদ। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। দেখালোঁ আপোনালোকক উত্তৰণ যাদুঘৰ যিমানখিনি পাওঁ। তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। সকলোৱে জানিব লাগে এইবিলাক। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত। বাই বাই।